আজি মই নাজিৰালৈ গৈ আছোঁ মা আৰু খুৰীৰ লগত। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে নিশ্চয়, মোৰো বৰ্তমান ভালেই। আজি মই আপোনালোকক কি দেখাম জানে, আমাৰ নাজিৰা মেইন টাউনখন। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই নাজিৰালৈ গৈ আছোঁ মা আৰু খুৰীৰ লগত। সেয়া বেটেৰী ৰিক্সা এখন পাইছোঁ, বেটেৰী ৰিক্সাখনতে যাম এতিয়া মই। ককা বাই বাই। এয়া খুৰী, মা আহোঁতে দি থৈ আহিম। এতিয়া আমি বেটেৰী ৰিক্সাত গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আমাৰ নাজিৰালৈ গৈ থকা ৰাস্তাটো। এইখন হ'ল বিনাপানী স্কুল। আমার প্রতিষ্ঠা দেখছে আমি আহি পাই গৈছো নাজিৰা। অকণমান দেৰি পিছত আমি নাজিৰাখন পাম। আপোনালোকক দেখুৱাই যাম নাজিৰাত ক'ত কি আছে দেই, সকলোবিলাক চাই যাব শেষলৈ। আমি আহি পাই গৈছো নাজিৰা। আহি নাজিৰা পাই গৈছোহি। এতিয়া আমি ইয়াত নামিম। এয়া পাইছোহি আৰু নামি লওঁ, পইচাটো দি লওঁ দাদাজনক। 90 টকা গাড়ী ভাড়া দিবই লাগিব নহয়। নালাগে থওক দিয়ক। আমি এতিয়া নাজিৰা পালোহি। বেটেৰীখনত উঠিছিলোঁ কিন্তু আইতাই এগৰাকীয়ে পইচা পেলাই থৈ গ'ল। কোনোবাই পইচা পেলাই থৈ গৈছে। নালাগে, দি দিব দেই দাদা। এইখনে হ'ল আমাৰ নাজিৰা টাউন। যদি কোনোবা অহা নাই তেনেহ'লে আহিব চাবহি। এইখন হ'ল নাজিৰা হাই ছেকেণ্ডেৰী স্কুল বইজ। এইখনতে মই হাই ছেকেণ্ডেৰী পাছ কৰি গৈছিলোঁ। এইখন হয় কলেজ। এইফালেও যাব পাৰি কলেজলৈ। ফালে যাব পাৰি। এইখন হ'ল নাজিৰা চৰকাৰী হস্পিটেল। ৰখাই দিব। মেচিন এটা আছিলে, মেচিনটো মানে অকণমান বেয়া হৈছিলে, ঠিক কৰিবলৈ আনিছোঁ য'ৰ পৰা নিছিলোঁ মানে। দাদা মেচিন এটা নিছিলোঁ ইয়াৰ পৰা, মানে 6-7 মাহমান হ'ল। খালি মানে এতিয়া মেচিনৰ কি হয়, সূতাটো মানে নধৰে। কেলৈ নধৰে চাই দিবচোন। সূতা চূতা চব হেৰি বেজি চব লাগি আছে বাৰু। নাজিৰা মঠিয়াছিগা। বেছি দিন হোৱা নাই, 7 মাহমান হৈছে মেচিনটো নিয়া। তলত যিটো সূতা মানে এইটো দপি আহে। তলৰটো এইটো ববিনকে চব লগাই থোৱা আছে। আপুনি চাই থ'ব, আমি বেংকৰ পৰা আহোঁগৈ মানে। আমাৰ মানে চিলাই মেচিন এটা আছিলে, চিলাই মেচিনটো বেছি দিন হোৱা নাই নিয়া, 7 মাহমান হৈছে। খালি মানে কি হয়, চিলাই মেচিনটো দপি উঠে, চিলাইটো ইমান ভালকৈ সম্পূৰ্ণকৈ মানে নুঠে, খেলি মেলি হয়। ঠিক কৰিবলৈ দিবলৈ আহিছোঁ। যিখনৰ পৰা নিছিলোঁ মানে দোকান, 300 টকা লাগে বোলে ঠিক কৰোঁতে। তাকে দৰ দামটো পাতি লওঁ বাৰু, পাতি লোৱাৰ পিছত কি হয় তেওঁলোকে। আমি আহি পাই গৈছোঁহি বেংকটো। এইটো হ'ল কানাড়া বেংক। এইটো ইয়াত কিবা মাহঁতৰ কিবা গোটৰ কাম আছে, আহিছোঁ। পাই গৈছোঁ বেংকটো। এতিয়া বেংকৰ ভিতৰলৈ গৈছোঁ। মানুহ আছেনে? মানুহ থাকিলেতো ভিডিঅ' কৰিবলৈ লাজেই লাগে, যেনেকৈ চাই মানুহবোৰে ভয় লাগে। মানুহ নাই যেন পাইছোঁ।
নাজিয়াখন ক্লাব কৰি হ'ল এতিয়া মায়ে পইচা জমা দিবলৈ গৈছে কিবা গোটৰ সেইবোৰ দেখুৱাই আছোঁ কি হয় কাম হৈ গ'ল এতিয়া আমি যাম গৈ নাজিয়ালৈ নাজিয়াত মেচিনটো ঠিকিবলৈ আছে তালৈ যাম আৰু বিশেষ বস্তু কিনিবলৈ নাই বাৰু সেইকেইটা কামৰ কাৰণে আহিছিলোঁ আমি নাজিয়ালৈ আৰু আপোনালোকক নাজিয়াখন দেখুৱাম বুলি আহিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আছোঁ এতিয়া ইমান ৰ'দ দিছে বোলে নাজিয়া কলেজলৈ যায় বিভিন্ন ধৰণৰ গাঁও আছে সুন্দৰপুখুৰী তাৰপিছত কোৰ্টখনো আছে আমাৰ এইফালে পুখুৰী কিনাৰ কোৰ্ট বুলি যে যিখন কয় সেইখন এইফালে আছে এইফালে হ'ল নাজিয়া বাছ ষ্টেণ্ড মেজিকো ৰখে ইয়াত বাছো ৰখে ASTC চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা পালে ক'ব কমেণ্ট কৰি মোক জনাব আৰু যদি কাৰোবাৰ যদি নাজিয়ালৈ আহিবলৈ মন যাব গৈছে তেন্তে নিশ্চয় আহিব ইয়ালৈ চাই যাবহি নাজিয়াখন কেনেকুৱা হয় এইটো চিনেমা হলটো নাজিয়া মিলন মন্দিৰ আমি যিখন দোকানত মেচিনটো দিছিলোঁ মেচিনটো দিয়া জেগাত এখন পাই গৈছোঁহি সেইখন আহিলে জানো ঠিক কৰি আছে নি মেচিনটো ঠিক কৰি আছে এয়া এইখন আমাৰ ডেইলি মাৰ্কেট মেচিনটো ঠিক কৰি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ ফুৰি পেলাই কিবা কিনিব আঙুৰ আঙুৰ কিনিব অঁ দাদা সেইবোৰ ফুল সেটা মালে চকিছেন সে গাবো নালাগে দিব এইটো বেয়া ভাল দিয়ক আকৌ আমাৰ নেকি আইতা খাব লাগে বুঢ়ী মানুহ হয় ভাল দিয়ক আৰু থৈ দিব লাগিলে মানে গেলি যাব এইটো চব খাই পাই চিকি চিকি গৈছে মা লয় নেকি এইটো দিয়ক চোৱা অঁ সেইটো দিয়ক অঁ নালাগে আঙুৰহে লাগে মায়ে কিবা শাকৰ গুটি লৈ পেলাই এয়া ফুল এই মানুহ নাই নি সেইবিলাক গুটি নাই নেকি একেবাৰে দাদা মোবাইল ভিডিঅ' বনাইছে নি বাৰু আপুনি মই ভিডিঅ' বনাই আছোঁ আকৌ ইউটিউবত মেলিবলৈ ফুলবোৰ আপোনাৰ নেকি হা এইবোৰ চব আমাৰ ফুলে কিন্তু ইয়াত আপুনি পইচা দি মেলিছে আমাৰ ঘৰত আছে প্ৰায় ভাগ ফুল আৰু দিয়ক এই তিনিটাই হয় নি বাৰু 10 দিয়ে নহয় 10 মই সোনকালে কওঁ এইবোৰ ফুল বাবা টেঙা লাগি আছে এইটো গোল নেমু হ'ব জিলে ল'লে হ'ব কি কম ইমান গৰম পৰিছে মানুহবোৰ একদম মানে নাইকিয়াই হ'ল নাজিয়াখনৰ মানুহবোৰ চব ফুটিলে নালাগে তাক পইচা দি বহি পিঠা খাই দিব কি ক'ব কলাহে চিনি পায় এতিয়া আমি আহি টেম্পুত বহিছোঁ ঘৰলৈ যোৱা টেম্পুখনত মানুহ ভৰ্তি হ'বই দিয়া আজি ভিডিঅ'টো ইমানতে আছিলে কেনেকুৱা পালে ক'ব আপোনালোকে কমেণ্ট কৰি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ আৰু বিশেষ একো নকয় বাই বাই